ৰিকুৱেষ্ট কৰিম ৱেল ইটছ গুড ডেট ইউ ফল ইন লাভ মানুহৰ প্ৰেম হ'ব পাৰে প্ৰেমে বয়স নামানে প্ৰেমে কোনো ধৰণৰ কাষ্ট ৰিলিজন নামানে কিন্তু প্ৰেমত কিছুমান বস্তু আমাৰ হাতত থাকে নিজকে হাৰ্ট কৰা কাৰোবাক হাৰ্ট কৰা ধৰক টেটু বনোৱা এইবোৰ আমাৰ হাততে থাকে চ' ইম'শ্যনছত কেৰিড আৱে হৈ পেলাই এনেকুৱা কিছু কাম নকৰিব যিটো হয়তো পিছলৈ আপুনি ৰিগ্ৰেট কৰিবলগীয়া হয় ৱেন ইউ আৰ ৰিয়েলি চিয়'ৰ অফ ছামথিং তেতিয়াহে কৰিব ৱেল লাভত বহুত বস্তু কৰিবলৈ মন যায় চব কৰিবলৈ মন যায় কাৰণ সেইটো এনেকুৱা এটা ইম'শ্যন যিটো আপুনি হয়তো ধৰি ৰাখিব নোৱাৰে যিটোৰ ওপৰত আমাৰ কণ্ট্ৰল নাথাকে বাট দেন যেতিয়া আপুনি কণ্ট্ৰল কৰাটো শিকিব তেতিয়া আপুনি লাইফত কেতিয়াও দুখ নাপায় চ' প্লিজ ডোণ্ট ডু এনিথিং যিটোৰ কাৰণে লেটাৰ অন আপুনি ৰিগ্ৰেট কৰিব লাগে